যিটো ইউথ পাৰ্লিয়ামেণ্ট কম্পিটিশ্যন আয়োজন কৰিছে এইটো অত্যন্ত আমাৰ উঠি অহা প্ৰজন্মৰ বাবে অত্যন্ত দৰকাৰী কাৰণ আমাৰ পাৰ্লিয়ামেণ্টাৰী বিজনেছ কাৰ্যক্ৰমণিকাই কেনেধৰণে চলে তাত শাসক আৰু বিৰোধীৰ মাজত বিভিন্ন ধৰণৰ ডিবেট হয় ডিছকাশ্যন হয় ডিচিশ্যন হয় এই কথাবিলাক তেখেতসকলে এইটো বয়সতে উপলব্ধি কৰিব পাৰিব আৰু তেখেতসকলে নিজেও আজি অংশগ্ৰহণ কৰিব গতিকে কম্পিটিশ্যনটো কেন্দ্ৰীয় বিদ্যালয় প্ৰতিষ্ঠানে এইটো আয়োজন কৰাৰ বাবে মই তেখেতসকলক ধন্যবাদ দিছোঁ তিনিচুকীয়া ৰিজনৰ আজিতো দুখন ৰাজ্য আছে অহাকালিলৈ আকৌ আৰু ৰাজ্য সংযোজন হ'ব আজি নাগালেণ্ড আৰু অৰুণাচলৰ বিদ্যাৰ্থীয়ে বা ছাত্ৰ ছাত্ৰীসকলে এই কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব আৰু দেশৰ বিভিন্ন বিষয়বস্তুবোৰ তেখেতসকলে আলোচনাত অংশগ্ৰহণ কৰিব ক্লাইমেট চেঞ্জৰ পৰা আৰম্ভ কৰি স্কিল ডেভেলপমেণ্ট আৰু ষ্টুডেণ্ট ৱেলফেয়াৰ আৰু ভৱিষ্যতৰ যিবিলাক ষ্টুডেণ্টৰ কাৰণে স্কিম লোৱা হৈছে সকলোবিলাক কথা তেখেতসকলে পাতিব আৰু দেশৰ বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্দৰ্ভত তেখেতসকলে আলোচনা কৰিব গতিকে মই শুভেচ্ছা জনাইছোঁ আৰু সেইকাৰণে মই আহিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰোঁ আৰু আপোনালোকে দেখিলে মঞ্চলৈ মই মাতি আনিলোঁ দুইখন ৰাজ্যৰ অৰুণাচল আৰু নাগালেণ্ডৰ দুগৰাকী ছাত্ৰ ছাত্ৰী আহিল আৰু তেখেতসকলেও খুব নিৰ্ভীকভাৱে কথাখিনি মঞ্চত কৈ গ'ল গতিকে আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে অধ্যয়নৰ প্ৰয়োজন শৃংখলাবদ্ধতাৰ প্ৰয়োজন আৰু সেইখিনি যদি তেখেতসকলে শিক্ষানুষ্ঠানৰ লগে লগে মাতৃ পিতৃৰ পৰা সমাজৰ পৰা সেইখিনি আয়ত্ব কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে তেখেতসকলৰ ভৱিষ্যত নিজৰ ব্যক্তিত্বটো শক্তিশালী কৰাৰ লগতে সমাজখনক শক্তিশালী কৰিব পাৰিব আৰু যিহেতুকে তেখেতসকলে আমাৰ ভৱিষ্যত দেশৰ আৰু মই সেইকাৰণে তেখেতসকলক আহ্বান জনাইছোঁ যে অহা 25 বছৰৰ ভিতৰত ভাৰতবৰ্ষই বিশ্বৰ এখন আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হ'ব লাগিব আত্মনিৰ্ভৰ ভাৰত গঢ় দিব লাগিব আত্মনিৰ্ভৰ ভাৰত গঢ় দিব লগা হ'লে আত্মনিৰ্ভৰ উত্তৰ পূৰ্বাঞ্চল গঢ় দিব লাগিব গতিকে ইয়াৰ বাবে আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰত্যেকেই যোগ্যতা সম্পন্ন হ'ব লাগিব আৰু তেখেতলোকৰ দৃঢ়তা থাকিব লাগিব কঠোৰ পৰিশ্ৰমী হ'ব লাগিব গতিকে এটা ভাল চৰিত্ৰ নিৰ্মাণ কৰিব লাগিব যি চৰিত্ৰৰ যোগেদি তেখেতসকলে নিজৰ মাতৃভূমিক সেৱা কৰাৰ লগতে গোটেই দেশৰ জনগণক নিষ্ঠাৰে সেৱা কৰিব পাৰে স্পষ্ট যে আমি সকলোৱে স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে আমি অসমখনক ভৱিষ্যতৰ দিনত শক্তিশালীভাৱে আগুৱাই নিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমন্বয়ৰ যোগেদি সমাজখন শক্তিশালী কৰাৰ বাবে তেখেতে বাৰম্বাৰ তেখেতৰ যি অমৰ বাণী সেই বাণীৰে আমাৰ সমাজখনক উদ্বুদ্ধ কৰি গৈছে গতিকে আমি নিশ্চিতভাৱে সকলোৱে মিলি আজি প্ৰতিযোগিতাৰ পৃথিৱীত শক্তিশালীভাৱে আমি পৰিশ্ৰম কৰিব লাগিব আৰু অসমীয়া যিটো জাতীয় জীৱনৰ স্বাভিমান ৰক্ষা কৰি আমি নিশ্চিতভাৱে ৰাজ্যখনক আগুৱাই নিব লাগিব